ফ্ৰেণ্ডছ ৱেলকাম টু টুডেজ ব্লগ। আজি মই গৈ আছোঁ মুণ্ডা তল কৰিবলৈ, মানে মই যাম ব্ৰহ্মপুত্ৰৰ মাজত মুণ্ডা তল কৰিবৰ কাৰণে। আৰু আজি উমানন্দ মন্দিৰৰ পৰা আহোঁ। এটা কথা কওঁ, আপোনালোকে বিশ্বাস কৰে নে নকৰে নাজানো, কিন্তু আজি মই জীৱনত মানে প্ৰথমবাৰৰ কাৰণে উমানন্দ যাম। আৰু জীৱনত আৰু এটা প্ৰথমবাৰৰ কাৰণে কাম কৰিম, সেইটো হৈছে মানে ফেৰীত উঠিম। মই আজিলৈকে জাহাজত উঠিয়ে পোৱা নাই। সৰুতে মা দেউতাৰ লগত গৈছিলোঁ এদিন, সেইদিনাখন মই মানে একদম সৰু আছিলোঁ, গতিকে মই একো নাজানোৱে তাতে কেনেকৈ কি যায় কি নাযায়, কিন্তু চবচে মোৰ বেছি ভয় লাগে ফেৰীত উঠিবৰ কাৰণে। আৰু আজি মই প্ৰথমবাৰৰ কাৰণে দুঃসাহস কৰিব যাই আছোঁ ইহঁতকেইটাৰ কাৰণে মই দুঃসাহসটো কৰিব গৈ আছোঁ। ইহঁতকেইটাই পুৰা সাহস দি আছে মোক যে বল বল একো নহয় একো নহয়। তো ঠিক আছে, আজি ইহঁতৰ সাহসতে যাওঁ আৰু কেনেকুৱা লাগে। বহুত এক্সাইটেড হৈ আছোঁ আজি ফেৰীত উঠিবৰ কাৰণে। আৰু দ্বিতীয় কথা হৈছে, প্ৰথমবাৰৰ কাৰণে মই উমানন্দ মন্দিৰ যাম। তাত কি কি পাওঁ কি কি নাপাওঁ আপোনালোক গোটেইখিনি দেখাম। মোৰ মনটো বহুত বেছি ভাল লাগি আছে, কাৰণ মই আজি প্ৰথমবাৰৰ কাৰণে যাম। ইহঁতে বাৰু আগতে গৈছে, ক'ব আৰু কি কি পায় কি কি নাপায়। গতিকে চাওঁ বলক। আহি পালোঁ ঘাটটো, আমি ফেৰীৰ ঘাট পালোঁ। আমি যাম এইটো চাইডত, এই ইফালে আছে ফেৰী, তাতে ফেৰীত উঠিম। তো মোৰতো বহুত ভয় লাগি আছে, তো ইহঁতকেইটাৰ সাহসত যাই আছোঁ আজি। চাওঁ কেনেকুৱা লাগে। ব্ৰহ্মপুত্ৰৰ পাৰত আহি পেলাই এটা বস্তু দেখা পাই খুব ভাল লাগিল। এই চাওক, NDRFৰ গোটেইবিলাক এই বোটবিলাক ৰাখি থোৱা আছে, দেখিছেনে? গতিকে ক'ৰবাত যদি ডুবি যাওঁ টেনশ্যন নাই। আৰু এনেতো ভয়টো বেছি লাগি আছিল, এতিয়া অলপমান সাহস পাইছোঁ। ইহঁতকেইটাৰ পৰাও সাহস পালোঁ, আৰু এইকেইখন দেখা পাই চবচে বেছি সাহস কৰিছোঁ বৰ্তমান। মানে ক'ৰবাত ডুবি গ'লেও ইহঁতকেইটা মানে ফুটুংকৈ গুচি যাব, মোৰ টেনশ্যন নাই আৰু বেছি এটা। অলপমান সাহস পাইছোঁ, গতিকে এতিয়া যাওঁ আৰু কাউণ্টাৰলৈকে, তাতে টিকটখিনি কাটি লওঁ। সেইদিনাখন এনেকৈ এটা খাবৰ দিছে কালি, টিকেটৰ সৈতে জাপি দিছে। মই আৰু টিকেটটোহে এইবিলাক চাউণ্ড শুনিলে এনেকুৱা লাগে কিবা এইফালে ইঞ্জিনটো ষ্টাৰ্ট হৈছে, পূৰা হাল্লা, বহুত হাল্লা হৈছে। ব্ৰহ্মপুত্ৰৰ মাজত আহি আছোঁ, ভয়ো লাগি আছে ভালো লাগি আছে। বহুত মানুহ হৈছে, চাওক না এইফালে কিমান মানুহ হৈছে আপোনাৰ। এই ওপৰত মানুহ, তলত মানুহ, চব জেগাতে মানুহ। আহি পালোঁ উমানন্দৰ ঘাট। এতিয়া মানুহবিলাক নামি আছে, এই চাওক এইফালে মানুহবিলাক চব নামি আছে। আমিও নামি যাম, গৈ পেলাই এতিয়া চাওঁ উমানন্দত কি কি আছে। নামি আহিলোঁ আৰু এতিয়া যাওঁ এইফালে, কিমান মানুহ আছে, বহুত মানুহ। গেটেৰে ভিতৰত সোমাই আহিলোঁ, আৰু এইফালে আছে মেইন মন্দিৰটো এইটো। আৰু এটা কথা হৈছে, ইয়াতে মানে ভিতৰত ভিডিঅ'গ্ৰাফীটো বা ফটোগ্ৰাফীটো এলাউ নকৰে। সেইকাৰণে ভিতৰত সোমাওঁতে মই আপোনালোকক ভিডিঅ' বা ফটো এইবিলাক দেখাব নোৱাৰিম। গতিকে আপোনালোকক মই বাহিৰৰ পৰিৱেশখিনি অলপমান দেখাই আছোঁ। চ' এতিয়া মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ, আৰু এতিয়া বাহিৰৰ এইখিনি জেগালৈকে আহিছোঁ। আৰু এই মোৰ যে পিছফালে আপোনালোকে দেখি আছে, এইটো এইখিনি ছাইডত, এইটো হৈছে ৰ'পৱে। মানে আপোনাৰ এই ৰছীৰে এনেকৈ যাই পেলাই ব্ৰহ্মপুত্ৰৰ ইপাৰৰ পৰা সিপাৰলৈকে যাব পাৰি। এইটো অলৰেডি বনোৱা হৈ গৈছে, মানে মানুহ অহা যোৱা কৰি আছে। আৰু তাতো এদিন যাবৰ কাৰণে ট্ৰাই কৰিম, নেক্সট যোনদিনাখন সময় পাওঁ। আৰু এতিয়া অলপমান ইফাল আপোনালোকক গোটেইখিনি পৰিৱেশ দেখাওঁ। ইয়াৰে ভাল লাগি আছে। এইটো ছাইডততো গোটেই ব্ৰহ্মপুত্ৰটো আছে, এইটো ছাইডত সম্পূৰ্ণ ব্ৰহ্মপুত্ৰ। এইফালে কি বঢ়িয়া, আৰু গোটেই এৰিয়াত যিহেতুকে ব্ৰহ্মপুত্ৰ, গতিকে কি ধুনীয়া ঠাণ্ডা হাৱা এটা আহি আছে, বতাহ আহি আছে ধুনীয়া। আৰু গোটেইখিনি আপোনালোকক মই পৰিৱেশ দেখাই আছোঁ। আগলৈকে অলপমান যাওঁ। এতিয়া আমি আহিলোঁ ব্ৰহ্মপুত্ৰৰ পাৰত। কি ধুনীয়া এটা ভিউ চাওকচোন, সেই গোটেই ইপাৰৰ পৰা একদম সিপাৰ ধুনীয়াকৈ দেখা পায়। আৰু ইয়াতে এইটো কি ধুনীয়াকৈ শিৱ বা ধুনীয়াকৈ একদম আঁকি থৈ দিছে, চাওক না কি ধুনীয়া লাগিছে। শিলৰ ওপৰত আঁকি থৈ দিছে, এটা ওপৰত আছে সেইফালে,
এইটো এটা ওপৰত আছে আৰু এটা ইয়াতে তলত আঁকি দিছে, কি ধুনীয়া একদম। অলপমান শিলত বহি আছোঁ ইয়াতে আৰু এইখন জাহাজখন যাব, আমি নেক্সট জাহাজখন যাম। আৰু এইফালে অলপমান আপোনালোকক দেখাই দিওঁ, এইফালে অলপমান শিলৰ ওপৰত যাম এতিয়া, অলপমান শিল বগাব যাম। এই চাওক নাই এইবিলাক মানে সোমাবই জেগা নাই, এইকেইটা ইয়াতে বহি লৈছে আগতে আহি পেলাই আৰু এইফালে ইয়াতে বহি আছে। তো ইয়াৰ পৰা এটা কি ধুনীয়া ভিউ, এইফালে গোটেইখিনি নদী 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 নদী, চব চাইডত নদীয়ে নদী, মাজত আমি মানুহকেইটা আৰু কি বঢ়িয়া লাগি আছে। চাওক না কি ধুনীয়া এটা ভিউ, চাওক কি বঢ়িয়া। তলৰ পৰা উঠিছোঁ বা ভাগৰ লাগি গৈছে, ইমান অস ইমান অস এনেও তাতে বহুত জেগা চিৰি বগা বগা আহি আছোঁ আৰু এতিয়া জংঘলৰ মাজত যেন আমাজনত আছোঁ এনেকুৱা লাগি আছে। পাহাৰৰ ওপৰত উঠি আহি পেলাই কি ধুনীয়া জাগা এটাত বহি আছো, মানে একদম নিৰ্জন পৰিৱেশ, কি ধুনীয়া বতাহ মাৰি আছে, ইয়াৰ পৰা যাবই মন যোৱা নাই। সঞ্জু বহি আছে মোৰ চাইডত। সঞ্জু কেনেকুৱা লাগিছে? একদম সেক্সি চেক্সি কেনেকুৱা লাগিছে তোমালোকৰ? কি বঢ়িয়া এটা পৰিৱেশ, মানে ইয়াতে আহক আপোনালোকো, বঢ়িয়া লাগে। আৰু মন্দিৰততো ভালে লাগে, মন্দিৰৰ ভিতৰত ভালে গোটেইখিনি, আৰু মন্দিৰৰ পৰা বাহিৰ ওলাই পেলাই কি ধুনীয়া এটা পৰিৱেশ পায় ইয়াতে, ইমান ধুনীয়া ঠাণ্ডা ঠাণ্ডা হাৱা। গৰম দিনতো চবচে বেছি ভাল লাগে। এইটো চাইডত চাওক কি ধুনীয়াকৈ নদীটো আছে আৰু নদীটোৰ পাৰতে আমি বহি আছো গোটেইকেইজনে। তো ইয়াৰ পৰা মানে যাব মনে যোৱা নাই, কি ধুনীয়া লাগি আছে। এতিয়া অলপ এইফালে তলত নামি যাওঁ। বাপৰে ক'ৰ পৰা আহিলো এই, বাপৰে সেই ওপৰৰ পৰা উঠি 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 আহি আহি এই তলত গৈ আছো। ইয়াতো তাৰ ভাগৰ লাগিছে, অলপ টাইম ৰৈ দিছে আৰু যাওঁ এতিয়া, যাব টাইম হ'ল। এইফালে জাহাজখন আমাৰ কাৰণে ৰখি আছে, হৰ্ণ দিছে, কৈছে যে সোনকাল যাব লাগে, নহ'লে আকৌ আধা ঘণ্টা ৰখিব লাগিব। তো ইয়াতকেইটাও আছে, যাব ওলালো গোটেইকেইটাই। কেনেকুৱা লাগিল? একদম ধুনীয়া, চবে আহিব ইয়াতে, ভাল এনভাইৰনমেণ্ট, ভাল পৰিৱেশ। ঠিক আছে, আপোনালোকৰ ইয়াতে আহক আৰু মই যাওঁতে এটা দুটা শ্বট আপোনালোকক দেখাই দিম। ফাইনেলি আহি পালোঁ ব্ৰহ্মপুত্ৰৰ এইটো পাৰত, আৰু ইয়াতে বাহিৰতো মানুহ যায়, ইফালে ওপৰতো মানুহ যায়, আৰু ইফালে জাহাজৰ ভিতৰ আছে। মই আপোনালোকক জাহাজৰ ভিতৰতো দেখাই দিওঁ কেনেকুৱা। এইফালে ইয়াতো মানুহ বহে, ইয়াতে চকী টকী পাৰি দিছে, ইয়াতে মানুহ বহিব পাৰে, কি ধুনীয়া, বঢ়িয়া লাগে। এইটো জাহাজৰ ভিতৰ। তো এতিয়া ইয়াৰ পৰা বাহিৰত ওলাই যাম, আৰু বাহিৰত ওলাই গৈ পেলাই আমি গুচি যাম। তো এনেকৈ আপোনালোকক গোটেইবিলাক দেখাই থাকিম, জেগাবিলাক মই য'ত য'ত ঘূৰোঁ, আপোনালোকে মোৰ লগত যাই থাকিব। তো যদি ভিডিঅ'বিলাক মোৰ চাই ভাল পায় তো লাইক কৰি দিব, ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, অলপ সকলোৱে দেখক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে অলপমান ময়ো অলপমান আগবাঢ়ি যাব সুবিধা পাওঁ। গতিকে এইখিনিয়ে ক'লোঁ আজি, তো ধন্যবাদ। আৰু উমানন্দক আমি এতিয়া বাই বাই দিলোঁ, বাই বাই উমানন্দ, বাই বাই।